ঋতুৰাজ টাইমেটৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ কপাল ফুলিল নৱনিৰ্বাচিত পঞ্চায়ত সদস্যৰ কিয়নো এতিয়া পঞ্চায়তৰ শক্তি বৃদ্ধি কৰা হৈছে পঞ্চায়তে এতিয়া জিলা পৰিষদৰ কাম কৰিব লাগিব পূৰ্বতে যদি 1 লাখ টকা পৰ্যন্ত নিবিদা দিব পাৰিছিল আঞ্চলিক পঞ্চায়তে এতিয়া আঞ্চলিক পঞ্চায়তে 10 লাখ টকা পৰ্যন্ত নিবিদা দিব পাৰিব এই কথা ইতিমধ্যে উল্লেখ কৰা হৈছে পঞ্চায়তৰ বিভাগীয় তৰফৰ পৰা আৰু কেন্দ্ৰীয় কেবিনেটে এই কথাত মঞ্জুৰি দিয়া পৰিলক্ষিত হৈছে আৰু সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে হাট বজাৰ নদী ঘাট এতিয়া সকলো পঞ্চায়তৰ অন্তৰালত থাকিব বিত্তীয় সম্বন্ধীয় সকলো নিবিদা পঞ্চায়তে দিব পাৰিব এই ডাঙৰ খবৰটো টাইমিটৰ দৰ্শকসকলক জনাই আছো নৱনিৰ্বাচিত পঞ্চায়ত সদস্যৰ বৃদ্ধি কৰা হল ক্ষমতা গাঁও পঞ্চায়তক লৈ চৰকাৰৰ 20টা ডাঙৰ ঘোষণা এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ খবৰটো টাইমিটৰ দৰ্শকসকলক জনাই আছো জিলা পৰিষদৰ ক্ষমতা কৰ্তন কৰি বৃদ্ধি কৰা হল পঞ্চায়তৰ ক্ষমতা জিলা পৰিষদৰ সকলো ক্ষমতা হস্তান্তৰ কৰা হল পঞ্চায়তলৈ আৰু পূৰ্বতে দেখিবলৈ পোৱা গৈছিল জিলা পৰিষদে বিত্তীয় নিবিদাসমূহ জাৰি কৰে এইবাৰ পঞ্চায়তৰ সদস্যক প্ৰদান কৰা হল ক্ষমতা এতিয়াৰ পৰা পঞ্চায়তৰ ক্ষমতা জিলা পৰিষদে ব্যৱহাৰ কৰিব নোৱাৰিব সকলো দৈনিক বজাৰ সাপ্তাহিক বজাৰ নিয়ন্ত্ৰণ কৰিব পঞ্চায়তে এই কথা ইতিমধ্যে কেবিনেট বৈঠকৰ অন্তত সিদ্ধান্ত গ্ৰহণ কৰা হৈছে 5 লাখ টকালৈকে নিবিদা দিব পাৰিব পঞ্চায়তে আৰু 5ৰ পৰা 10 লাখ টকা পৰ্যন্ত নিবিদা দিব পাৰিব আঞ্চলিক পঞ্চায়তে ইয়াৰ পূৰ্বলৈকে কিন্তু 1 লাখ টকা পৰ্যন্তহে আঞ্চলিক পঞ্চায়তে নিবিদা দিব পাৰিছিল এতিয়া তাৰ পৰিমাণ বৃদ্ধি কৰা হৈছে আৰু সমান্তৰালকৈ হাট বজাৰ নদী ঘাটসমূহ এতিয়া সকলো পঞ্চায়তৰ অধীনত থাকিব ইয়াৰ পূৰ্বলৈকে সকলোবোৰৰ যিসমূহ বিত্তীয় নিবিদা বা বিত্তীয় কামকাজ সকলো জিলা পৰিষদে চাইছিল আৰু এতিয়া দেখিবলৈ পোৱা গৈছে জিলা পৰিষদৰ পৰা সেই ক্ষমতা কৰ্তন কৰি পঞ্চায়তলৈ হস্তান্তৰ কৰি দিয়া হৈছে আৰু এই ক্ষেত্ৰত জিলা পৰিষদে ইন্টাৰফেয়াৰ কৰিব নোৱাৰিব জিলা পৰিষদে হস্তক্ষেপ কৰিব নোৱাৰিব এটা ডাঙৰ খবৰ টাইমিটৰ দৰ্শকসকলক জনাই আছো 10 লাখ টকা পৰ্যন্ত দিব পাৰিব নিবিদা জিলা পৰিষদৰ কাম কৰিব লাগিব পঞ্চায়তে কপাল ফুলিল পঞ্চায়ত সদস্যৰ পঞ্চায়ত নিৰ্বাচন ইতিমধ্যে শেষ হৈছে আৰু পঞ্চায়ত নিৰ্বাচন শেষ হোৱাৰ পাছতেই দেখিবলৈ পোৱা গৈছে এতিয়া পঞ্চায়ত নিৰ্বাচনৰ ফলাফল অহাৰ পাছতেই পঞ্চায়তৰ ক্ষমতা বৃদ্ধি কৰা হৈছে আৰু এইবাৰ দেখিবলৈ পোৱা গ'ল পঞ্চায়ত নিৰ্বাচনৰ যি ৱাৰ্ড সদস্যৰ পদৰ বাবে কেতবোৰ নতুন নিয়মাৱলী লৈ অহা হৈছিল কিয়নো এইবাৰ সভাপতিৰ বাবে নিৰ্বাচন অনুষ্ঠিত হোৱা নাই প্ৰতিখন ৱাৰ্ডৰ প্ৰতিজন ৱাৰ্ড মেম্বাৰৰ বাবেহে নিৰ্বাচন অনুষ্ঠিত হৈছে তেনে পৰিপ্ৰেক্ষিতত সেই ৱাৰ্ড সদস্যসকলৰ শক্তি বৃদ্ধি কৰা হৈছে সকলো দৈনিক বজাৰ সাপ্তাহিক বজাৰ এতিয়া পঞ্চায়তে নিয়ন্ত্ৰণ কৰিব 5 লাখ টকালৈকে নিবিদা দিব পাৰিব পঞ্চায়তে আঞ্চলিক পঞ্চায়তে 10 লাখ টকা পৰ্যন্ত নিবিদা দিব পাৰিব পূৰ্বতে কিন্তু 1 লাখ টকাহে দিব পাৰিছিল আৰু সকলো দায়িত্ব আছিল জিলা পৰিষদৰ হাতত এতিয়া জিলা পৰিষদৰ হাতত সেইসমূহ দায়িত্ব নাই সেইসমূহ দায়িত্ব জিলা পৰিষদৰ পৰা কৰ্তন কৰি পঞ্চায়তলৈ হস্তান্তৰ কৰাৰ খবৰ এই মুহূৰ্তত আহি পৰিছে আৰু পঞ্চায়ত আইন সংশোধন কৰি 105 108 আৰু 109 ধাৰা সলনিৰে জিলা পৰিষদৰ এই ক্ষমতা কৰ্তন কৰি পঞ্চায়তলৈ হস্তান্তৰ কৰা হৈছে ইয়াৰ পূৰ্বতে জিলা পৰিষদে নিয়ন্ত্ৰণ কৰিছিল বিত্তীয় নিবিদা দিয়াৰ যি অধিকাৰ এই বৰ্ষৰ পৰা নিবিদা তথা বিত্তীয় ক্ষমতা হস্তান্তৰ কৰা হৈছে পঞ্চায়তলৈ এই সন্দৰ্ভত এটা গুৰুত্বপূৰ্ণ মন্তব্য আছে টাইমিটৰ দৰ্শকসকলক মন্তব্য শুনাই লৈছো প্ৰস্তুত কৰিছিলে ইয়াৰ পঞ্চায়তৰ সভাপতি বা উপসভাপতি বা আঞ্চলিক পঞ্চায়তৰ সভাপতি উপসভাপতি বা জিলা পৰিষদৰ আৰু সেইটো মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ অনুমোদন সাপেক্ষে আজি তেখেতে অনুমোদন জনাইছে আৰু আমাৰ গাঁও পঞ্চায়তৰ সভাপতি আৰু উপসভাপতিৰ কাৰণে আমি 21 জুনৰ পৰা 10 জুলাইৰ ভিতৰত আমাৰ জিলা আয়ুক্তসকলে নটিফিকেশ্যন জাৰি কৰিব আৰু জিলা আয়ুক্তসকলে তেওঁলোকে একোজনকৈ অথৰাইজড অফিচাৰ নিয়োগ কৰিব আৰু সেই অফিচাৰক দায়িত্বসমূহ ভগাই দিব কোনে কোনখন পঞ্চায়তত নিৰ্বাচনত অংশগ্ৰহণ কৰিব বা বাছনিত অংশগ্ৰহণ কৰিব আৰু সেইটোৰ আধাৰতে নিৰ্ধাৰিত টাইমত অৰ্থাৎ 21 জুনৰ আগতে জিলা আয়ুক্তসকলে তেওঁলোকে
নটিফিকেশ্যন জাৰি কৰাৰ পিছত 21 জুনৰ পৰা 10 জুলাইৰ ভিতৰত গাঁও পঞ্চায়তৰ সভাপতি আৰু উপসভাপতিৰ কাৰণে নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু সেইদিনাখন তেওঁলোকৰ শপত গ্ৰহণ হ'ব তাৰপিছত নিৰ্বাচন অনুষ্ঠিত হ'বগৈ এপি প্ৰেচিডেণ্ট বা এপি ভাইচ প্ৰেচিডেণ্টৰ কাৰণে 11 জুলাইৰ পৰা 20 জুলাইৰ ভিতৰত তেওঁলোকক শপত গ্ৰহণ কৰাৰ লগতে তেওঁলোকক নিৰ্বাচিত কৰি তেওঁলোকক দায়িত্ব অৰ্পণ কৰিব আৰু ঠিক তেনেকুৱাকৈ জিলা পৰিষদৰ সভাপতি বা আৰু সেইটো মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ অনুমোদন সাপেক্ষে আজি তেখেতে অনুমোদন জনাইছে আৰু আমাৰ গাঁও পঞ্চায়তৰ সভাপতি আৰু উপসভাপতিৰ কাৰণে আমি 21 জুনৰ পৰা 10 জুলাইৰ ভিতৰত আমাৰ জিলা আয়ুক্তসকলে নটিফিকেশ্যন জাৰি কৰিব আৰু জিলা আয়ুক্তসকলে তেওঁলোকে একোজনকৈ অথৰাইজড অফিচাৰ নিয়োগ কৰিব আৰু সেই অফিচাৰক দায়িত্বসমূহ ভগাই দিব কোনে কোনখন পঞ্চায়তত নিৰ্বাচনত অংশগ্ৰহণ কৰিব বা বাছনিত অংশগ্ৰহণ কৰিব আৰু সেইটোৰ আধাৰতে নিৰ্ধাৰিত টাইমত অৰ্থাৎ 21 জুনৰ আগতে জিলা আয়ুক্তসকলে তেওঁলোকে নটিফিকেশ্যন জাৰি কৰাৰ পিছত 21 জুনৰ পৰা 10 জুলাইৰ ভিতৰত গাঁও পঞ্চায়তৰ সভাপতি আৰু উপসভাপতিৰ কাৰণে নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু সেইদিনাখন তেওঁলোকৰ শপত গ্ৰহণ হ'ব তাৰপিছত নিৰ্বাচন অনুষ্ঠিত হ'বগৈ এপি প্ৰেচিডেণ্ট বা এপি ভাইচ প্ৰেচিডেণ্টৰ কাৰণে 11 জুলাইৰ পৰা 20 জুলাইৰ ভিতৰত তেওঁলোকক শপত গ্ৰহণ কৰাৰ লগতে তেওঁলোক ইতিমধ্যে যিহেতু সকলো পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হৈ গৈছে আৰু আমাৰ বিভাগে এক সূচী প্ৰস্তুত কৰিছিলে ইয়াৰ পঞ্চায়তৰ সভাপতি বা উপসভাপতি বা আঞ্চলিক পঞ্চায়তৰ সভাপতি উপসভাপতি বা জিলা পৰিষদৰ আৰু সেইটো মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ অনুমোদন সাপেক্ষে আজি তেখেতে অনুমোদন জনাইছে আৰু আমাৰ গাঁও পঞ্চায়তৰ সভাপতি আৰু উপসভাপতিৰ কাৰণে আমি 21 জুনৰ পৰা 10 জুলাইৰ ভিতৰত আমাৰ জিলা আয়ুক্তসকলে নটিফিকেশ্যন জাৰি কৰিব আৰু জিলা আয়ুক্তসকলে তেওঁলোকে একোজনকৈ অথৰাইজড অফিচাৰ নিয়োগ কৰিব আৰু সেই অফিচাৰক দায়িত্বসমূহ ভগাই দিব কোনে কোনখন পঞ্চায়তত নিৰ্বাচনত অংশগ্ৰহণ কৰিব বা বাছনিত অংশগ্ৰহণ কৰিব আৰু সেইটোৰ আধাৰতে নিৰ্ধাৰিত টাইমত অৰ্থাৎ 21 জুনৰ আগতে জিলা আয়ুক্তসকলে তেওঁলোকে নটিফিকেশ্যন জাৰি কৰাৰ পিছত 21 জুনৰ পৰা 10 জুলাইৰ ভিতৰত গাঁও পঞ্চায়তৰ সভাপতি আৰু উপসভাপতিৰ কাৰণে নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু সেইদিনাখন তেওঁলোকৰ শপত গ্ৰহণ হ'ব তাৰপিছত নিৰ্বাচন অনুষ্ঠিত হ'বগৈ এপি প্ৰেচিডেণ্ট বা এপি ভাইচ প্ৰেচিডেণ্টৰ কাৰণে 11 জুলাইৰ পৰা 20 জুলাইৰ ভিতৰত তেওঁলোকক শপত গ্ৰহণ কৰাৰ লগতে তেওঁলোকক নিৰ্বাচিত কৰি তেওঁলোকক দায়িত্ব অৰ্পণ কৰিব আৰু ঠিক তেনেকুৱাকৈ জিলা পৰিষদৰ সভাপতি বা উপসভাপতিৰ কাৰণে 21 জুলাইৰ পৰা 30 জুলাইৰ ভিতৰত তেওঁলোকক শপত গ্ৰহণ কৰাৰ লগতে তেওঁলোকক সভাপতি আৰু উপসভাপতি নিৰ্বাচন আমি আশা ৰাখিছোঁ 2-3 দিনৰ ভিতৰতে যাতে ঘোষণা কৰে নিৰ্বাচন আয়োগে আমি আশা ৰাখিছোঁ আৰু আহ্বান জনাইছোঁ নিৰ্বাচন আয়োগক আৰু যেহেতু এইবাৰ আমি পঞ্চায়তত কেইবাটাও আমি আইন প্ৰণয়ন কৰিছোঁ বিশেষকৈ আগতে পঞ্চায়তসমূহক আচলতে অৱজ্ঞা কৰা হৈছিলে যদিও পঞ্চায়তৰ ৰাজ ব্যৱস্থা বুলি কৈছিলে কিন্তু আমি দেখিছোঁ একেবাৰে তাহানিৰ পৰা কংগ্ৰেছে যদিও কয় পঞ্চায়তৰ ব্যৱস্থাক গান্ধীজীৰ ব্যৱস্থা যদিও কয় মুখেৰে কিন্তু কামে কাজে একো কৰিব পৰা নাছিলে কাৰণ কিয় পঞ্চায়তে সাধাৰণতে 20,000 টকা নিবিদা দিয়াৰ ক্ষমতা নাছিলে আনকি পঞ্চায়তৰ অন্তৰ্গত যিমান হাট বজাৰ সেই হাট বজাৰসমূহ 1 লাখ টকালৈ হ'লে নিবিদা দিয়াৰ অধিকাৰ আছিলে আঞ্চলিক পঞ্চায়তৰ আৰু 1 লাখতকৈ যদি এটকা বেছি হয় জিলা পৰিষদৰে সেই অধিকাৰটো আছিলে আৰু এইটো লৈ পেলাই এটা জিলা পৰিষদত এটা বিশেষ ধৰণৰ খেলা এটা চলিছিলে আৰু সেই খেলাটো এবাৰ বন্ধ কৰিছোঁ আৰু যাৰ কাৰণে আইন প্ৰণয়ন কৰিছোঁ যে আমি সৰ্বাধিক 5 লাখ টকালৈ পঞ্চায়তৰ অন্তৰ্গত থকা যিমানবোৰ হাট বজাৰ আছে হাট বজাৰবোৰ তেওঁলোকে টেণ্ডাৰ কৰি পেলাই বা তেওঁলোকে নিবিদা দিব পাৰিব পঞ্চায়তে নিজে পাৰিব 5 লাখৰ পৰা 10 লাখলৈ যিবোৰ আছে সেইবোৰ নিবিদা দিব পাৰিব আঞ্চলিক পঞ্চায়ত আৰু কোনোবা বজাৰ যদি 10 লাখৰ ওপৰত যদি থাকে সেইবোৰহে জিলা পৰিষদে তেওঁলোকে বেছিক আবণ্টন দিব পাৰিব এইটোৰ জৰিয়তে আমি জিলা পৰিষদৰ কিছু ক্ষমতা আমি কৰ্তন কৰি বিকেন্দ্ৰীকৰণ কৰি পঞ্চায়তসমূহক আমি অধিক ক্ষমতা অৰ্পণ কৰিব বিচাৰিছোঁ
দ্বিতীয়তে এইবাৰ পঞ্চায়তৰ ক্ষেত্ৰত আমি ৰাজনীতি মুক্ত পঞ্চায়ত আমি গঠন কৰিবলৈ গৈ আছো, যাৰ কাৰণে আমাৰ কোনো ধৰণৰ দলীয় প্ৰতীক নাথাকে। আৰু এইটো এইকাৰণে আমি কৰিছো যে বহু সময়ত আমি দেখিছো যে পঞ্চায়তসমূহ নিয়ন্ত্ৰণ কৰে ৰাজনৈতিক দলে নিয়ন্ত্ৰণ কৰে। কাৰণ কিয় ধৰক ৰাজনৈতিকভাৱে য'ত মানে সংখ্যা বেছি থাকে তেওঁলোকে দখল কৰে, আৰু দখল কৰাৰ ফলস্বৰূপে বহু ঠাইত দেখিও এই ৰাজনৈতিক দলসমূহে তেওঁলোকে নিয়ন্ত্ৰণ কৰে গোৱা ৰাজ্যৰ পৰিৱৰ্তে। যাৰ কাৰণে এইবাৰ আমি ৰাজনীতি মুক্ত পঞ্চায়ত গঠন কৰিবলৈ আমি গৈ আছো। কাৰণ বহু ঠাইত দেখা পাওঁ যে কোনোবা হয়তো ৰিটায়াৰ্ড হয়, ফৌজিয়ে হওক বা কোনোবা শিক্ষকে হওক বা কোনোবা ভাল মানুহে হওক, তেওঁলোকক গোৱা ৰাজ্যৰ নিৰ্বাচনত অংশগ্ৰহণ কৰিবলৈ কয়, কিন্তু ৰাজনৈতিকভাৱেতো চিনাকি নথকাৰ কাৰণে টিকটৰ পৰা বঞ্চিত হয়। গতিকে সেইকাৰণে সেই তেনেকুৱা ব্যক্তিয়ে যদি নিৰ্বাচনত অংশগ্ৰহণ কৰি ভাল পঞ্চায়ত যাতে গঠন কৰিব পাৰে, তাৰ কাৰণে আমি নিৰ্বাচনৰ সময়ত পঞ্চায়তৰ ক্ষেত্ৰত বিশেষকৈ আমি কোনো ধৰণৰ ৰাজনৈতিক দলৰ প্ৰাৰ্থী নাথাকিব। আৰু আমিও আমাৰ যদি চিনাকি মানুহ কোনোবা থাকে, আমিও পঞ্চায়তত আমি ভাৰতীয় জনতা পাৰ্টীৰ কোনো নেতাই তোৰ হৈ পেলাই কেম্পেইন কৰিব নোৱাৰিব পঞ্চায়তৰ ক্ষেত্ৰত। গতিকে নিৰ্দলীয় সকলো পঞ্চায়তক আমি শুভেচ্ছা জনাইছোঁ। সুন্দৰকৈ তেওঁলোকক নতুন ক্ষমতা অৰ্পণ কৰা হৈছে যিহেতু, গতিকে নতুন ক্ষমতাৰ আধাৰত তেওঁলোকে যাতে কাম কাজ নিৰ্বাচন আমি আশা ৰাখিছোঁ 2-3 দিনৰ ভিতৰতে যাতে ঘোষণা কৰে নিৰ্বাচন আয়োগে, আমি আশা ৰাখিছোঁ আৰু আহ্বান জনাইছোঁ নিৰ্বাচন আয়োগক। আৰু যিহেতু এইবাৰ আমি পঞ্চায়তত কেইবাটাও আমি আইন প্ৰণয়ন কৰিছোঁ, বিশেষকৈ আগতে পঞ্চায়তসমূহক আচলতে অৱজ্ঞা কৰা হৈছিলে, যদিও পঞ্চায়তৰ ৰাজ ব্যৱস্থা বুলি কৈছিলে, কিন্তু আমি দেখিছোঁ একেবাৰে তাহানিৰ পৰাই কংগ্ৰেছে যদিও কয় পঞ্চায়তৰ ব্যৱস্থাক গান্ধীজীৰ ব্যৱস্থা যদিও কয় মুখেৰে, কিন্তু কামে কাজে একো কৰিব পৰা নাছিলে। কাৰণ কিয় পঞ্চায়তে সাধাৰণ তেওঁলোকে 20,000 টকা নিবিদা দিয়াৰ ক্ষমতা নাছিলে। আনকি পঞ্চায়তৰ অন্তৰ্গত যিমান হাট বজাৰ, সেই হাট বজাৰসমূহ 1 লাখ টকালৈ হ'লে নিবিদা দিয়াৰ অধিকাৰ আছিলে আঞ্চলিক পঞ্চায়তৰ, আৰু 1 লাখতকৈ যদি এটকা বেছি হয় জিলা পৰিষদৰে সেই অধিকাৰটো আছিলে। আৰু এইটো লৈ পেলাই এটা জিলা পৰিষদত এটা বিশেষ ধৰণৰ খেলা এটা চলিছিলে, আৰু সেই খেলাটো এইবাৰ বন্ধ কৰিছোঁ। আৰু যাৰ কাৰণে আইন প্ৰণয়ন কৰিছোঁ যে আমি সৰ্বাধিক 5 লাখ টকালৈ পঞ্চায়তৰ অন্তৰ্গত থকা যিমানবোৰ হাট বজাৰ আছে, হাট বজাৰবোৰ তেওঁলোকে টেণ্ডাৰ কৰি পেলাই বা তেওঁলোকে নিবিদা দিব পাৰিব, পঞ্চায়তে নিজে পাৰিব। 5 লাখৰ পৰা 10 লাখলৈ যিবোৰ আছে সেইবোৰ নিবিদা দিব পাৰিব আঞ্চলিক পঞ্চায়ত। আৰু কোনোবা বজাৰ যদি 10 লাখৰ ওপৰত যদি থাকে সেইবোৰহে জিলা পৰিষদে তেওঁলোকে বেছিক মানে আবণ্টন দিব পাৰিব। এইটোৰ জৰিয়তে আমি জিলা পৰিষদৰ কিছু ক্ষমতা আমি কৰ্তন কৰি বিকেন্দ্ৰীকৰণ কৰি পঞ্চায়তসমূহক আমি অধিক ক্ষমতা অৰ্পণ কৰিব বিচাৰিছোঁ। দ্বিতীয়তে এইবাৰ পঞ্চায়তৰ ক্ষেত্ৰত আমি ৰাজনীতি মুক্ত পঞ্চায়ত আমি গঠন কৰিবলৈ গৈ আছোঁ, যাৰ কাৰণে আমাৰ কোনো ধৰণৰ দলীয় প্ৰতীক নাথাকে। আৰু এইটো এইকাৰণে আমি কৰিছোঁ যে বহু সময়ত আমি দেখিছোঁ যে পঞ্চায়তসমূহ নিয়ন্ত্ৰণ কৰে ৰাজনৈতিক দলে নিয়ন্ত্ৰণ কৰে। কাৰণ কিয় ধৰক ৰাজনৈতিকভাৱে য'ত মানে সংখ্যা বেছি থাকে তেওঁলোকে দখল কৰে, আৰু দখল কৰাৰ ফলস্বৰূপে বহু ঠাইত দেখিও এই ৰাজনৈতিক দলসমূহে তেওঁলোকে নিয়ন্ত্ৰণ কৰে গোৱা ৰাজ্যৰ পৰিৱৰ্তে। যাৰ কাৰণে এইবাৰ আমি ৰাজনীতি মুক্ত পঞ্চায়ত গঠন কৰিবলৈ আমি গৈ আছোঁ। কাৰণ বহু ঠাইত দেখা পাওঁ যে কোনোবা হয়তো ৰিটায়াৰ্ড হয়, ফৌজিয়ে হওক বা কোনোবা শিক্ষকে হওক বা কোনোবা ভাল মানুহে হওক, তেওঁলোকক গোৱা ৰাজ্যৰ নিৰ্বাচনত অংশগ্ৰহণ কৰিবলৈ কয়, কিন্তু ৰাজনৈতিকভাৱেতো চিনাকি নথকাৰ কাৰণে টিকটৰ পৰা বঞ্চিত হয়। গতিকে সেইকাৰণে সেই তেনেকুৱা ব্যক্তিয়ে যদি নিৰ্বাচনত অংশগ্ৰহণ কৰি ভাল পঞ্চায়ত যাতে গঠন কৰিব পাৰে, তাৰ কাৰণে আমি নিৰ্বাচনৰ সময়ত পঞ্চায়তৰ ক্ষেত্ৰত বিশেষকৈ আমি কোনো ধৰণৰ ৰাজনৈতিক দলৰ প্ৰাৰ্থী নাথাকিব। আৰু আমিও আমাৰ যদি চিনাকি মানুহ কোনোবা থাকে, আমিও পঞ্চায়তত আমি ভাৰতীয় জনতা পাৰ্টীৰ কোনো নেতাই তোৰ হৈ পেলাই কেম্পেইন কৰিব নোৱাৰিব পঞ্চায়তৰ ক্ষেত্ৰত। গতিকে নিৰ্দলীয় সকলো পঞ্চায়তক আমি শুভেচ্ছা জনাইছোঁ। সুন্দৰকৈ তেওঁলোকক নতুন ক্ষমতা অৰ্পণ কৰা হৈছে যিহেতু, গতিকে নতুন ক্ষমতাৰ আধাৰত তেওঁলোকে যাতে কাম কাজ নিৰ্বাচন